Hello my dear children, welcome to my GKD YouTube channel. I am Premanando. আজি তোমালোকক এই ভিডিওটিৰ জৰিয়তে আজি এক্সপ্লোৰ ইণ্ডিয়া কুইজ টাইমৰ গোটেইখিনি পাঠ সমাপ্ত কৰিম বুলি ভাবিছোঁ। তো বলা আহা লেট নকৰাকৈ আমি আৰম্ভ কৰোঁ। আমাৰ দ্বিতীয় পাঠটিত লাষ্টলৈ কোৱা হৈছিল যে হুইচ প্লেচ এম আই টকিং এবাউট, মই কোনখন ঠাইৰ কথা কৈ আছিলোঁ। টিম এ কৈছে পাষ্ট, এ দলে কৈছে এৰি দিছোঁ। কুইজ মাষ্টাৰ টিম বি, কুইজ মাষ্টাৰজনে কৈছে বি দললৈ প্ৰশ্ন সুধিছে টিম বি পাষ্ট, বি দলে কৈছে পাষ্ট। কুইজ মাষ্টাৰ টিম চি, কুইজ মাষ্টাৰজনে চি দলক প্ৰশ্ন সুধিছে বা প্ৰশ্নটো চিলৈ বাগৰি গৈছে। টিম চি কৈছে দাণ্ডি ইন গুজৰাট, গুজৰাটৰ দাণ্ডিত কি কৰা হৈছিল? মহাত্মা গান্ধীয়ে 1930 চনত ঐতিহাসিক দাণ্ডি যাত্ৰা কৰিছিল। কুইজ মাষ্টাৰে কৈছে এবছলুটলি ৰাইট এনচাৰ, সম্পূৰ্ণৰূপে শুদ্ধ উত্তৰ। 5 পইণ্টছ ফৰ এ পাষ্ট অভাৰ কুৱেশ্যন, বাগৰি অহা প্ৰশ্নৰ বাবে 5 নম্বৰ পাইছা। উইথ দিছ কুৱেশ্যনছ দিছ ৰাউণ্ড ইজ অভাৰ, আৰু এইটো প্ৰশ্নৰ লগে লগে এইখন ৰাউণ্ড সমাপ্ত হৈছে। কেন ইউ টেল আছ দ্য স্ক'ৰ এট দিছ লেভেল অপৰ্ণা, অপৰ্ণা এই পৰ্যায়ত তুমি আমাক নম্বৰবোৰ ক'ব পাৰিবানে? স্ক'ৰাৰ য়েছ ছাৰ হয় মহাশয় এট দ্য এণ্ড অফ দিছ ৰাউণ্ড, এইটো ৰাউণ্ডৰ অন্তত টিম এ ৰিমেইনছ এট 15 পইণ্টছ, এ দলে 15 নম্বৰতে আছে, টিম বি 10 আৰু বি দলে 10 নম্বৰ পাইছে। টিম চি স্ক'ৰছ 15 আৰু চি দলে 15 নম্বৰ পাইছে। টিম ডি গেটছ 30 আৰু ডি দলে 30 নম্বৰ পাইছে। এণ্ড টিম ই হেজ ৰাইজেন টু 50 পইণ্টছ, আৰু ই দলে 20 নম্বৰলৈ উন্নীত হৈছে। কুইজ মাষ্টাৰ থেংক ইউ অপৰ্ণা, অপৰ্ণাক ধন্যবাদ দিছে কোনে? কুইজ মাষ্টাৰজনে। নাও দ্য ফ'ৰ্থ ৰাউণ্ড ষ্টাৰ্টছ, এতিয়া আমাৰ চতুৰ্থ ৰাউণ্ড আৰম্ভ হ'ব। দ্য ফাৰ্ষ্ট কুৱেশ্যন গ'জ টু টিম ডি, এতিয়া প্ৰথম প্ৰশ্নটো যাব টিম ডিলৈ। দি লাৰ্জেষ্ট পপুলেশ্যন অফ ইণ্ডিয়া ৰাইন'ছ কেন বি চিন হেয়াৰ, ভাৰতৰ ভিতৰত গড়ৰ সৰ্বাধিক জনসংখ্যা দেখিবলৈ পোৱা যায়। হোৱাট প্লেচ এম আই টকিং এবাউট, মই কোনখন ঠাইৰ বিষয়ে কৈ আছোঁ? টিম ডি কাজিৰঙা নেশ্যনেল পাৰ্ক, ডি দলে উত্তৰ দিছে যে কাজিৰঙা নেশ্যনেল পাৰ্ক। কুইজ মাষ্টাৰজনে কৈছে কোৱাইট ৰাইট, সম্পূৰ্ণৰূপে শুদ্ধ। ফুল পইণ্টছ টু টিম ডি, আৰু পূৰ্ণ নম্বৰ পাব ডি দলে। টিম চি এ কুৱেশ্যন ফৰ ইউ, এতিয়া চি দলক এটা প্ৰশ্ন সোধা হ'ব। হোৱাট ইজ দ্য এনচিয়েণ্ট নেম অফ পাটনা দ্য কেপিটেল অফ আছাম, যে বিহাৰৰ ৰাজধানী পাটনাৰ পুৰণি নাম কি আছিল? টিম চি কৈছে পাষ্ট, এৰি দিছোঁ। কুইজ মাষ্টাৰ টিম বি, কুইজ মাষ্টাৰজনে বি দললৈ সুধিছে টিম বি পাষ্ট, বি দলেও এৰি দিছোঁ বুলি কৈছে। কুইজ মাষ্টাৰ টিম এ দলক সুধিছে তোমালোকৰ কি খবৰ? টিম এ দিছে পাটলিপুত্ৰ ছাৰ, এ দলে কৈছে পাটলিপুত্ৰ মহাশয়। কুইজ মাষ্টাৰ টিম এ উইল গেট 5 পইণ্টছ ফৰ এ কাৰেক্ট এনচাৰ, কুইজ মাষ্টাৰজনে কৈছে এ দলে শুদ্ধ উত্তৰৰ বাবে 5 নম্বৰ পাব। ডাইৰেক্ট কুৱেশ্যন টু টিম বি, এতিয়া পোনপটীয়া প্ৰশ্ন সোধা হ'ব বি দললৈ। দিছ টু কেপ টেম্পলছ আৰ ফেমাছ ফৰ দেয়াৰ স্কাল্পটাৰ্ছ এণ্ড পেইণ্টিংছ লোকেটেড নিয়াৰ ঔৰংগাবাদ ইন মহাৰাষ্ট্ৰ, মহাৰাষ্ট্ৰৰ ঔৰংগাবাদৰ ওচৰত অৱস্থিত এই দুটা গুহা মন্দিৰ ইহঁতৰ ভাস্কৰ্য আৰু চিত্ৰকলাৰ বাবে বিখ্যাত। নেম দেম, ইহঁতৰ নাম কি? টিম বি কৈছে চৰি ছাৰ পাষ্ট, বি দলে উত্তৰ দিছে ক্ষমা কৰিব মহাশয়, এৰি দিছোঁ। কুইজ মাষ্টাৰজনে কৈছে টিম এ দললৈ প্ৰশ্ন সুধিছে। টিম এ কৈছে পাষ্ট, এৰি দিছোঁ ছাৰ। কুইজ মাষ্টাৰ টিম ই, কুইজ মাষ্টাৰজনে আকৌ ই দললৈ প্ৰশ্নটো সুধিছে। টিম ই এ কৈছে অজন্তা এণ্ড ইলৰা, ই দলে কৈছে অজন্তা আৰু ইলৰা হ'ল এই মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত থকা দুখন গুহাৰ মন্দিৰ। কুইজ মাষ্টাৰ কৈছে এবছলুটলি কাৰেক্ট, সম্পূৰ্ণৰূপে শুদ্ধ। 5 পইণ্টছ টু ইউ, ই দলে 5 নম্বৰ পাব। দ্য নেক্সট কুৱেশ্যন টু টিম এ, তাৰ পৰৱৰ্তী প্ৰশ্নটো এ দলক সোধা হ'ব। হুৱেৰ ইজ শান্তিনিকেতন, শান্তিনিকেতন ক'ত আছে? এ দলক প্ৰশ্ন সুধিছে কুইজ মাষ্টাৰজনে। টিম এ শান্তিনিকেতন ইজ লোকেটেড নিয়াৰ কলকাতা ইন ৱেষ্ট বেংগল, পশ্চিমবংগৰ কলকাতাৰ ওচৰত শান্তিনিকেতন অৱস্থিত। কুইজ মাষ্টাৰজনে কৈছে কোৱাইট ৰাইট, সম্পূৰ্ণৰূপে শুদ্ধ। 10 মাৰ্কছ ফৰ দ্য ডাইৰেক্ট এনচাৰ, পোনপটীয়া প্ৰশ্নৰ বাবে উত্তৰৰ বাবে 10 নম্বৰ পাইছা। কুৱেশ্যন টু টিম ই, এতিয়া ই দলক প্ৰশ্ন সুধিব। ইট ৱাজ বিল্ড ইন 1193 বাই কুতুবুদ্দিন আইবাক,
লোকেটেড ইন সাউথ দিল্লী, দক্ষিণ দিল্লীত অৱস্থিত। 1193 চনত কুতুবুদ্দিন আইবাকে এইটো নিৰ্মাণ কৰিছিল। হোৱাট ইজ ইট, আৰু এইটো কি বস্তু নিৰ্মাণ কৰিছিল তোমালোকক ক'ব দিছে, অৰ্থাৎ ই দলক ক'ব দিছে। টিম ই পাষ্ট, ই দলে কৈছে এৰি দিছ। কুইজ মাষ্টাৰ টিম ডি, আকৌ কুইজ মাষ্টাৰজনে ডি দললৈ প্ৰশ্নটো সুধিছে। টিম ডি দ্য কুতুব মিনাৰ, ডি দলে কৈছে কুতুব মিনাৰ। কুইজ মাষ্টাৰ কাৰেক্ট, কুইজ মাষ্টাৰজনে কৈছে শুদ্ধ হৈছে। 5 পইণ্টছ টু টিম ডি, 5 নম্বৰ ডি দলে পাব। দিছ ৰাউণ্ড ইজ অভাৰ, ইয়াৰ লগে লগে এইটো ৰাউণ্ড শেষ হৈ গ'ল। নাও উই উইল মুভ অন টু দ্য লাষ্ট ৰাউণ্ড অফ দিছ কুৱেশ্যন, আৰু এতিয়া আমি একেবাৰে শেষৰ পৰ্যায়লৈ গতি কৰিছোঁ বা গতি কৰিম। টিমছ আৰ ইউ ইনজয়িং ইয়ৰ চেল্ফ অৰ ফিলিং টায়াৰ্ড, দলবোৰ তোমালোকে নিজে নিজে উপভোগ কৰিছানে না ভাগৰ অনুভৱ কৰিছা। অল টিমছ ইনজয়িং আৱাৰ চেল্ফ ছাৰ, সকলোবোৰ টিমে কৈছে, অৰ্থাৎ সকলোবোৰ দলে কৈছে আমি উপভোগ কৰিছোঁ মহাশয়। কুইজ মাষ্টাৰ অল ৰাইট দেন, কুইজ মাষ্টাৰজনে কৈছে ঠিক আছে তেতিয়া। দ্য ফাৰ্ষ্ট কুৱেশ্যন অফ দ্য ফাইনেল ৰাউণ্ড ইজ ফৰ টিম চি, এতিয়া অন্তিম ৰাউণ্ডৰ প্ৰথম প্ৰশ্নটো চি দললৈ সোধা হ'ব। ইন হুইচ ষ্টেট উইল ইউ ফাইণ্ড দ্য খাচী পিপুল, কোন ৰাজ্যত তোমালোকে খাচী লোক পাবা। টিম চি কৈছে মেঘালয়, চি দলে উত্তৰ দিছে মেঘালয় বুলি। কুইজ মাষ্টাৰ কাৰেক্ট 10 মাৰ্কছ। দ্য নেক্সট কুৱেশ্যন টু টিম ডি, কুইজ মাষ্টাৰজনে কৈছে শুদ্ধ হৈছে, 10 নম্বৰ পাবা তোমালোকে। আৰু দ্বিতীয় তাৰ পিছৰ পৰৱৰ্তী প্ৰশ্নটো সোধা হ'ব ডি দললৈ। নেম দ্য নেশ্যনেল ট্ৰী অফ ইণ্ডিয়া, ভাৰতৰ ৰাষ্ট্ৰীয় গছজোপাৰ নাম কোৱা। টিম ডি কৈছে পাছ, ডি দলে কৈছে এৰি দিছোঁ। কুইজ মাষ্টাৰ টিম ই, তাৰপিছত কুইজ মাষ্টাৰজনে ই দললৈ প্ৰশ্ন সুধিছে। টিম ইয়ে কৈছে দ্য বনিয়ন ট্ৰী বৰগছ ইন এছামিজ, ই দলে উত্তৰ দিছে যে বনিয়ন বটগছ অসমীয়াত বৰগছ বুলি কোৱা হয়। কুইজ মাষ্টাৰ ৰাইট দ্য বনিয়ন ইজ ইণ্ডিয়াছ নেশ্যনেল ট্ৰী, কুইজ মাষ্টাৰজনে কৈছে যে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় গছ হৈছে বটগছ। ইউ গেট 5 পইণ্টছ, আৰু তোমালোকে 5 নম্বৰ পাবা। নাও টিম ই, এতিয়া ই দলক সুধিছে ইয়ৰ ডাইৰেক্ট কুৱেশ্যন, যে তোমালোকলৈ পোনপটীয়া প্ৰশ্ন সোধা হ'ব। হুইচ ইজ ইণ্ডিয়াছ নেশ্যনেল এনিমেল, ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কি। টিম ই কৈছে দ্য ৰয়েল বেংগল টাইগাৰ ছাৰ, ই দলে কৈছে মহাশয় ৰয়েল বেংগল টাইগাৰ। কুইজ মাষ্টাৰ কাৰেক্ট এনচাৰ, কুইজ মাষ্টাৰজনে কৈছে শুদ্ধ উত্তৰ। 10 মাৰ্কছ টু ইউ, 10 নম্বৰ পাবা তোমালোকে। নাও টিমে এতিয়া এই দলক প্ৰশ্ন সুধিব হোৱাট ইজ ইণ্ডিয়াছ নেশ্যনেল ফ্লাৱাৰ, ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি। টিম এ কৈছে দ্য ৰ'জ, মানে এই দলে কৈছে গোলাপ ফুল। কুইজ মাষ্টাৰ কৈছে চৰি আই এম এফ্ৰিড ইউ আৰ ৰং, তোমালোকৰ ভুল হোৱাৰ বাবে মই দুখিত। পাছ টু টিম বি, বি দললৈ বাগৰি গৈছে। টিম বি দ্য লোটাছ, বি দলে কৈছে পদুম ফুল। কুইজ মাষ্টাৰজনে কৈছে কাৰেক্ট, শুদ্ধ হৈছে। 5 পইণ্টছ টু টিম বি, বি দলে 5 নম্বৰ পাব। ডাইৰেক্ট কুৱেশ্যন টু টিম বি এণ্ড ইট ইজ দ্য লাষ্ট কুৱেশ্যন অফ দিছ ৰাউণ্ড, বি দললৈ পোনপটীয়া প্ৰশ্ন সোধা হ'ব, আৰু এইটোৱে হ'ব পঞ্চম ৰাউণ্ডৰ অন্তিমটো কুৱেশ্যন। উই ন' ডেট দ্য নেশ্যনেল এন্থেম অফ ইণ্ডিয়া ইজ জনগণ মন, আমি জানো যে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হৈছে জনগণ মন। ইট ৱাজ কম্প'জড বাই ৰবীন্দ্ৰনাথ টেগৰ, ৰবীন্দ্ৰনাথ ঠাকুৰে এইটো সংকলন কৰিছিল বা লিখিছিল। হুৱেন ৱাজ ইট এডাপ্টেড এজ দ্য নেশ্যনেল এন্থেম, কেতিয়া ইয়াক ৰাষ্ট্ৰীয় সংগীত ৰূপে গণ্য কৰা হৈছিল। টিম বি কৈছে 1947, বি দলে উত্তৰ দিছে 1947। কুইজ মাষ্টাৰজনে কৈছে চৰি নট কাৰেক্ট টিম চি, কুইজ মাষ্টাৰজনে কৈছে মই দুখিত শুদ্ধ হোৱা নাই। এতিয়া টিম চিলৈ বাগৰি গৈছে প্ৰশ্নটো। টিম চি কৈছে পাষ্ট, চি দলে কৈছে এৰি দিছোঁ। কুইজ মাষ্টাৰ টিম ডি, কুইজ মাষ্টাৰজনে ডি দললৈ প্ৰশ্ন সুধিছে। টিম ডি কৈছে অন 24 জানুৱাৰী 1950, ডি দলে উত্তৰ দিছে যে 1950 চনৰ 24 জানুৱাৰীত। কুইজ মাষ্টাৰ কাৰেক্ট এনচাৰ, কুইজ মাষ্টাৰজনে কৈছে শুদ্ধ উত্তৰ। ইউ উইল গেট 5 পইণ্টছ ফৰ ইট, আৰু ইয়াৰ বাবে তোমালোকে 5 নম্বৰ পাবা। এণ্ড উইথ দিছ উই কনক্লুড দিছ কুইজ কম্পিটিশ্যন, আৰু এইটোৰে আমি এই কুইজ প্ৰতিযোগিতাখন সামৰিছোঁ। অপৰ্ণা প্লিজ টেল আছ দ্য ফাইনেল স্ক'ৰছ, অপৰ্ণা অনুগ্ৰহ কৰি আমাক অন্তিম বা চূড়ান্ত নম্বৰসমূহ কোৱা। স্ক'ৰাৰ এট দ্য এণ্ড অফ দিছ ৰাউণ্ড
এইটো স্কৰাৰজনে কৈ আছে যে এইটো ৰাউণ্ডৰ শেষত টিম এছ স্ক'ৰ ইজ 30, এ দলৰ স্ক'ৰ হৈছে 30, টিম বি 15, বি দলৰ স্ক'ৰ হৈছে 15, টিম চি 25 আৰু চি দলৰ স্ক'ৰ হৈছে 25, টিম ডি 50, ডি দলে পাইছে 50 নম্বৰ আৰু টিম ই স্ক'ৰছ 40 পইণ্টছ আৰু ই দলে পাইছে 40 নম্বৰ। চ' দ্য উইনাৰ অফ টুডেজ কুইজ ইজ টিম ডি। গতিকে আজিৰ বিজয়ী দলটো হৈছে টিম ডি বা দল ডি। কুইজ মাষ্টাৰজনে কৈছে কংগ্ৰেচুলেশ্যনছ টিম ডি। কুইজ মাষ্টাৰজনে ডি দললৈ শুভেচ্ছা দিছে, অভিনন্দন জনাইছে, থেংক ইউ অল আৰু সকলোকে ধন্যবাদ দিছে। লেটছ হেভ এ হিউজ ৰাউণ্ড অফ এপ্লজ ফৰ অল দ্য টিমছ। সকলোবোৰ দলৰ বাবে এক বৃহৎ হাত চাপৰি হ'ব লাগে। একেবাৰে শেষত আমন্ত্ৰণকাৰী বা নিমন্ত্ৰণকাৰীগৰাকীয়ে লেকচাৰ দি কিনি আজিৰ কুইজৰ খেলখন কি কৰিব, সমাপ্ত কৰিব। গতিকে হোষ্টজনে এতিয়া ক'ব, হোষ্ট চ' দ্য উইনাৰ অফ দিছ ষ্টেট লেভেল স্কুল কুইজ কম্পিটিশ্যন ইজ RKM স্কুল কাছাৰ। এই ৰাজ্যিক ভিত্তিক বিদ্যালয় কুইজ প্ৰতিযোগিতাত বিজয়ী হৈছে কাছাৰৰ RKM বিদ্যালয়। দিছ টিম উইল ৰিপ্ৰেজেণ্ট দ্য ষ্টেট ইন দ্য নেশ্যনেল স্কুল কুইজ কম্পিটিশ্যন। এই দলটোৱে ৰাষ্ট্ৰীয় বিদ্যালয় কুইজ প্ৰতিযোগিতাত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিব। কংগ্ৰেচুলেশ্যনছ এণ্ড অল দ্য বেষ্ট উইচেছ ফৰ দ্য নেশ্যনেল লেভেল কুইজ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুইজলৈ তোমালোকক শুভেচ্ছা দিছোঁ আৰু অভিনন্দন জনাইছোঁ। থেংক ইউ এণ্ড গুড বাই। তোমালোকক ধন্যবাদ জনাইছোঁ আৰু বিদায় লৈছোঁ। এইখিনিয়ে আছিল তোমালোকৰ এক্সপ্ল'ৰ ইণ্ডিয়া কুইজ টাইমৰ অসমীয়া ভাঙনিখিনি। তোমালোকক মোৰ এটাই অনুৰোধ, শেষত তোমালোকে আই বটন এখন দেখা পাবা, তাত গ'লে তোমালোকে এইটো পাৰ্টৰ 1 নম্বৰ 2 নম্বৰৰ ভিডিঅ' দুখন চাব পাৰিবা আৰু এণ্ড স্ক্ৰীণতো তোমালোকৰ কিছুমান ভিডিঅ' দিয়া থাকিব। তোমালোকে মোৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। পৰৱৰ্তী ভিডিঅ'বোৰ দিয়াৰ লগে লগে তোমালোকে জানিব পাৰিবা আৰু ইয়াৰ পৰা লাভৱান হ'ব পাৰিবা। সকলোকে ধন্যবাদ জনাই আজি সামৰিছোঁ।